তুমি মোক বাৰু জুনবেলি তো ৰান্ধি দিবা নালাগে তুমি এটা মোক লাগি কাম কৰাচোন কি গাছৰ ওপৰৰ পৰা জাপ দিবা লাগিব নেকি পুখুৰীত নালাগে ইগলা মোক তে না পুখুৰীত তলত ঘুমাই থাকিব লাগিব 7 দিন নালাগে তে কি লাগে কলি কৰিব পাৰিম পিউডিফাই হেৰি আছে ইউটিউব চেনেল আছে তাতে তুমি সাবস্ক্রাইব কৰা কি পায় পিউডিফাই দে জানো জি ন কি আছে কি তো সাবস্ক্রাইব কৰিব লাগিব ন সাবস্ক্রাইব কৰবা কৈছো জানো পিউডিফাই তো হৈছে বিদেশৰ চেনেল হয়না তাৰ পিছত টি সিৰিজ তো হৈছে ইন্ডিয়া চেনেল হয়না মানে কি তাতে বলে কিবা কাট পাইছি তাৰে কাৰণে এটা কি পিউডিফাই না মানে টি সিরিজ যায় পিউডিফাই কাটবো কাৰণে ভাৰতৰ চেনেল দুইটা মানে বিদেশৰ চেনেল তো কাটবো সেইকাৰণে তো বিদেশৰ চেনেল তো সাবস্ক্রাইব কৰিব দিছা তো আসলতে ভাৰতৰ হয় না নহয় মোৰ সন্দেহ হৈছে কে কলো কাৰণে নাকি পিউডিফাই তো সাবস্ক্রাইব কৰিব দিছা তোক লাগা হলে মই কৈছো দেখোন মই তোক লাগা হলে কাটি ফেলে পাগলা দিয়াৰ আমাৰ যে পাগলা দিয়াৰ হেৰি আছে নদীটো আছে সেইফালে তোক ফেলে দিম লাগা হলি মই পিউডিফাই সাবস্ক্রাইব নকৰো তুমি মোক ভাল নাপাও ভাল পালিও নকৰো লাগা হলি তোক ব্ৰেকআপ দিম হয় নেকি দাতে তোৰ নিচিনা বি নালগে যা পিউডিফাই ভাল পাব নালগে তোক নালগে যা মই কৈছো তোক মোক নালাগে তই আসলতে দেছাই তই দেছ যা নালগে যা এ লাইভ প্ৰগ্ৰাম চাৱাই পিউডিফাই চাও পিউডিফাই চাও আমাৰ টি সিরিজ চাও নদীৰ পানী বাৰা দি কেনকা বাৰি আছে দেখছেন বাবা ও লাও জিবেনা পাতত তল কি এ পিউডিফাই সিৰ নক খুব মাৰিম কি পিউডিফাই মেইন হয় লাগো পিউডিফাই মিনে কি পিউডিফাই এক চেন্ডল গুলি মাৰাই এ ৰখচোন পিউডিফাই কি কি এই এক কৈছো কি আছে এই পিউডিফাই টি সিরিজৰ মাজত কাজিয়া লাগি আছে এটা লাইভ চাই আছো আমি ভোটিং লাইভ ই কবা দিছে পিউডিফাই বলে মানে এক মাৰা এক বান্ধাৰ ব্রেকিং নিউজ দিম গম পাইছা না ব্রেকিং নিউজ আৰু এত সময়ত কেনা আনাইলে মই যি ফোন কথা পাতি আছিলো আজিলে কথা নাপতো তিৰিতো কে তাই বলে কি পিউডিফাই ভাল পায় এ কৰে টি সিরিজ আমাৰ ভাৰতৰ চেনেল আমি তো ভাল পামে এই মূল্য কৰে কথাটো শুনবে কথাটো লউনিলো জিনু জিবেন কেনা পিউডিফাই নালা চাকে দাগিল দি গলো যে পিউডিফাই কে দি গলো যাই আছে কি কই আইছা টি সিরিজ না চাকে নদীৰ পানী কেনকা বাৰে নদীৰ পানী বাৰাত দৰ কেনকা বাৰে মাৰো দে নকবি এ নহয় আমাৰ লগ নহয় এক কাল লগ কৰিছো আমি এক মাৰা কি জানো না পিউডিফাই মেইন এই ব্ল্যাক মোক কও টি সিরিজক মই ব্ল্যাক কই নকও এই তাপকে দেখে দিছো এই যা বাবা আৰু মাৰ খাবি যা নহলে যা এই ব্ল্যাক কলি শিক মাৰা দিম যা তাৰ দৰ যা ভদ্ৰ কৰবাই মোৰ বিয়াছি বাই বাপা এই পিউডিফাই বাগা বলা তোক আজি জুত মাৰি এই নামৰা শুন পিউডিফাই জিন্দাবাদ পানী কথা আছে এই পানী কথা শুন এটা কথা এই পিউডিফাই আছে এটা পিউডিফাই জিজুনে জুত লাগি লাগো এটা কথা আছে ৰ এই বাবা তো ব্ৰেকআপ দিলুৱে ও এত আছিল ন আদা মৰা তোৰ পিউডিফাই বলে আদা মৰা তিৰি বুলি যে কৈছিলি তোৰ এই উজ্জ্বল কাজিয়া নকবি নাম এই নামেৰ বিয়া পিউডিফাই জিন্দাবাদ যাই শুন মই তে ভালকে কও শুন তহঁতক ৰঞ্জিত আমি এটা জীৱনতো বয়ে কাম কৰি আছো ভাল কাম কৰি দিয়া এটা আমি এতিয়া শুন তই পিউডিফাই ভাল পা আৰু মই এই পিউডি মানে এই পিউডিফাই ভাল পাই মই টি সিরিজ ভাল পাওঁ মই ভাৰতৰ মানুহ তহঁতে গৈ দেছ সেইকাৰণে তহঁতে পিউডিফাই ভাল পা গম পাইছা না কেছটো এক মই ব্ৰেকআপ দিছো কালি শুন শুন তোক মই এটা কথা কওঁ এক মই ব্ৰেকআপ দিছো কালি ব্ৰেকআপ দিলি মুহুৰ পাই শুট নকৰিলা কথা শুন তোক মই ভালকে কৈছো ভাল কৰিব লাগে ঐ আংগে হাল শুন তো এই হনাই তো বাংলাদেশী উতাই দে তাই জানো এটা দেছ তই বাংলাদেশী নালগে মিলে দি মই শুন এটা চাই কওঁ পিউডিফাই জিন্দাবাদ আছিল জিন্দাবাদ থাকব জিন্দাবাদ আহিব ও থাকব দে ও হেগলে নকবি তে কাঞ্চন ফালি যাব ভালকে কৈছো পুৰা পদে কি ৰাফা যা তো তোৰে মংগল হক যা এম দেই লজা এখানে মাই তই মেন আহিবা দিছো যা বাবা যা ৰঞ্জিত এটাই কথা আমি দেশ নহয় গতিকে আমি ইন্ডিয়া ভাল পাওঁ আমি ইন্ডিয়া টি সিরিজকো ভাল পাওঁ সদায় আছো সদায় থাকিম ইন্ডিয়া জিন্দাবাদ ইয়ান দে কবা বাং এই কবা দিয়া যা দিয়া কৰ বিদেশী মাল আজি একে যাইছো শুনছ না বেলেগ বাদ দিয়া এতিয়া তাক এনে কেম মাৰ কি আৰু তোমাক আগৰ পৰা যিটো ভাল পাইছিলো হক ন পিউডিফাই ভালে হৈছে আমাক তোকে মিলাই দিছি হয় না নহয় এতিয়া কিবা হৰে কথা আৰু হাই ফ্ৰেন্ডস কথাটো হল কি মানে আমি এটা টি সিরিজৰ আৰু পিউডিফাই যিখন কাজিয়া লাগি আছে তাৰ ওপৰত আমি এটা ভিডিও বনালো ভিডিওটো বনাই থাকোতে কথাটো হল কি আমাক এজনে কৈছিল মানে কি আমি বহুত সৰু চেনেল এনেকুৱা ভিডিও কৰিলে আমি নাচাজে কিন্তু আমি যেহেতু ইন্ডিয়াক ভাল পাওঁ গতিকে আমি টি সিরিজৰ হকে মাত মাতিছো টি সিরিজ যেহেতু আমাৰ ইন্ডিয়া চেনেল গতিকে টি সিরিজক আগুৱাই নিয়াটো আমাৰ দায়িত্ব আমি যেহেতু আমিও ইউটিউবাৰ কিন্তু আমি বহুত সৰু ইউটিউবাৰ টি সিরিজ যেহেতু আমাৰ
ভাৰতৰ নাম্বাৰ 1 ইউটিউবাৰ গতিকে টি সিৰিজক আমি আগুৱাই নিব লাগে সেইখিনি ক'লো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু লগতে টি সিৰিজক ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাওক এখিনি কলৰ শ্বেয়াৰ কৰিব ভিডিঅ'টো